নমস্কাৰ বন্ধুসকল, ৱেলকাম মাই বেক টু চেনেল প্ৰাণ ব্লগত আপোনাক আমি স্বাগতম জনাইছোঁ। ব্লগটো আজি আমি লক্ষী পূজা চাই আহোঁ। Mana video mana? Hah? Video mana? Eta jogi liar আছে luar mungkin lagu masuk আমাৰ মাজত আছে নাটকৰ ইন্সপেক্টৰ দিয়া আপুনি নাটকখনৰ বিষয়ে অলপ কৈ দিয়ক কিবা কি আছে নাটকখন ভালেই হ'ব একদম ভাল ধুনীয়া কাহিনী ৰহস্য আছে এটা তো সকলোকে চাব আশা থাকিল আৰু আমাকো শুভেচ্ছা যাচক যাতে আমিও ভালদৰে কৰিব পাৰোঁ তাতে মেকআপৰ কাম চলি আছে মেকআপৰ কাম চলি আছে নাটকখন নিশ্চয় চাই ভাল পাব মেঘানা তেওঁ কিবা এটা ক'ব কেনা প্ৰস্তুতি চলিছে নাটকৰ বাবে ভাল খুব ভাল মেকআপ কৰি ভাল লাগিছে আমাৰ লগৰে গাঁৱৰে সকলো কৰিছে ভাল লাগিছে খুব ধুনীয়া এই নাটকখন কাম চলি আছে তেওঁৱে আমাৰ ছাৰে নাটকখন ৰচিত কৰিছে পৰিচালনা তেওঁৱে কৰিছে মানৱ শৰ্মা নাটকখন নিশ্চয় ভালেই হ'ব আৰু আমাৰ লগত আছে ড্ৰাগছ মাফিয়া এই নাটকখন অলপ কৈ দিয়ক নমস্কাৰ মই আৰু কি আৰু ডাইলগ চাইলগ নাই এনেই আৰু নাটকখনত আছোঁ আৰু ছাৰে ক'লে নাথাকিলেও নহয় সেইকাৰণে আছোঁ আৰু নাটকখন ভালেই হ'ব মই দুই এটা ক্লিপ আপোনালোকক মই ভিডিঅ'ত দেখুৱাম যাই কিনে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব
বুজি পাই লগাই দিয়ক ৰসজিত একদম নাই নেকি আৰু মোৰ মাতৃ দিয়ে মোক অঞ্চলত পৰিচয় কৰিব পাৰিব জানো কি আছে পৰীক্ষা ৰিজাল্ট ওলালে হৰি নাযাবা ৰণৰ ময়ো দেউতা এই বিয়া হ'বই মা কি হৈছে মা ছোৱালীজনী চা ছোৱালীজনী চাম পচন্দ বিয়া মানে মা ভয় কৰিব নালাগে মোৰ কিন্তু খুব পচন্দ খুব পচন্দ ধুনীয়া ধুনীয়া স্পষ্টবাদী সুন্দৰকৈ কথা ক'ব পৰা দেউতা এই মুহূৰ্তত এই মুহূৰ্তত মই বিয়া পাতো অসুবিধা বিয়া হ'বি এতিয়া তোমাক কোৱাটো সম্ভৱ নহয় স্পষ্ট কৰি কওঁ তই বিয়া কৰাবি নে নকৰ নাই নকৰোঁ ঠিক আছে মাজনী তোমাৰ দেউতাক দিয়া কথা মই ৰাখিব নোৱাৰিম বেয়া নাপাবা ব'লা তোমাক মই ঘৰত থৈ ব'লা ব'লা মিলি মিলি অ দেউতা দেউতা এই বিয়াখন কোনো আপত্তি নাই ব'লা বহুত খাইছে এওঁ মিলি নহয় এওঁ হৈছে ৰাধা বাপেৰৰ কথা কিয় ৰাধা আৰু তই মাজনে ব'লা এই ৰখ কেনা কৰা কেনে পালা কেনে বাবা অভিনয় মোৰ লগত লুকাইছে মোৰ লগত লুকাইছিলি ল'ৰালৈ ছোৱালী ঠিক কৰি মোক একো খবৰেই নিদিয়ে এতিয়া এতিয়া কেনে দি আছোঁ মাজনী বলা মিলি প্ৰথমতে সোমবাই আজি এই মুহূৰ্তখিনি মোৰ সঁচাকৈ ভাল লাগিছে বহুত আনন্দ হ'ল তোমাৰ এই স্পষ্টবাদিতা মুকলি মুখেৰে কথা ক'ব পৰা যোনখিনি সঁচাকৈ ছোৱালী হ'লে ঠিক তোমাৰ দৰেই হ'ব লাগে শহুৰৰ শহুৰৰ ঘৰলৈ প্ৰথম এণ্ট্ৰি কিন্তু তোমাৰ বৰ সাংঘাতিক দেই মোৰ পচন্দ নহয় নৰেছে আহিছে আজি আমি আটাইয়ে একেলগে খাম ধুনীয়াকৈ খাম এইটো পচন্দি ঠাই নহয় ব'লা মাজনী বুজি ভিতৰলৈ অঁ এইখন মীনা পূজা খাল লক্ষ্মী কাটলৈ উৰুলি নদিয়া মানুহটো উৰুলি
মনে মনে ধৰি ল'ব পাৰিব আদালতত চৰকাৰী উকিলে সেইখিনি সঁচা বুলি মানি লৈছে কি মনে মনে নাজানো মোক কোনোবাই ক'বলৈ লাগিব মই ভাল পাওঁ সৰুৰে পৰা তই মোৰ এনে কোনো কাৰ্য দেখা পোৱা নাই যাৰ দ্বাৰা তই ভাবিব পাৰ যে মোৰ জীৱনটো এক অন্ধকাৰ এনে কোনো কাৰ্য মই কৰা নাই যাৰ বাবে তোমাৰ বা তোৰ মোৰ ওপৰত সন্দেহ কৰাৰ কথা আজি মই যিটো কাম কৰিছোঁ হয়তো দেখা তোৰ কাৰণে সন্দেহৰ বা অপ্ৰয়োজনীয় হ'ব কিন্তু মই যিটো কাম কৰিছোঁ সেয়া সমাজৰ মংগলৰ বাবে তোৰ মাৰ আৰু তোৰ মংগলৰ বাবে তাৰমানে মই প্ৰশ্নটো মই নাপাওঁ নাপাওঁ বৰ্তমানলৈ মই আশা আৰু মোৰ মাজৰ সম্বন্ধক লৈ তোৰ মনত যিমানেই প্ৰশ্ন নাজানো আৰু সেই প্ৰশ্নই তোক যিমানেই আঘাত নিদিয় বৰ্তমানলৈ তই মোৰ পৰা কোনো উত্তৰ নাপাওঁ তই মানুহে যেনেকৈ ৰাতি হ'লেও তেওঁ আহিব যা তই কি অলৰেডি নাটক শেষ মানুহ উঠা উঠি গৈছে নেক্সট ভিডিঅ'ত আপোনালোকে দেখা পাব নাটকখন